ৰিকুদে অলপ চাইকেলখন চলাইছে আৰু কেনেকুৱা আছে ৰিভিউ দিব দেই। নমস্কাৰ গাইজ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আজি ব্লগটো মানে কি হয়, মই ড্ৰেছতে আৰম্ভ কৰিবলগীয়া হৈ গ'ল। মানে সময় নাপালোঁ। একচুৱেলি মই আনবক্সিং মানে কি হয়, বহুত দিনৰ পৰা ভাবি আছিলোঁ চাইকেল ল'ম বুলি। তো চাইকেলখন ল'লোঁ, তো ভাবিলোঁ আপোনালোককো অকণমান দেখাওঁ চাইকেলখন। তো মানে কি হ'ল, গৈ চাইকেলখন আনিলোগৈ। চাইকেলখন আনিবলৈ গৈ তাতে ফিটিং কৰোঁতে কিবা কৰোঁতে বহুত সময় লাগিলে। তো সময় লগাত মানে কি হয়, আহি পালোহি ৰুমত। আৰু 6 কিলোমিটাৰমান চাইকেলিং কৰিছোঁ ফাৰ্ষ্ট টাইম। মানে ইমান চাইকেল কৰা অভ্যাস নাই। তো চাইকেল 5-6 কিলোমিটাৰ কৰিলোঁ। কৰাৰ পাছত আহি ৰুমত পালোহি। ৰুমত পাই পিনি তাৰমানে সময় নহ'ল আৰু তাতে গোটেই কথাখিনি ক'বলৈ নহ'ল। তো সেইকাৰণে ভাবিলোঁ ডিউটিত যাম, ডিউটিত গৈ ডাইৰেক্ট মানে তাতে ষ্টাৰ্ট কৰি দিমগৈ আৰু ব্লগটো গৈ পিনি। সেইকাৰণে ড্ৰেছতে আছোঁ। বলক চাইকেলখন চাওঁগৈ। চাইকেলখন হৈছে খুব কম বাজেটত এখন মোৰ মতে ভাল চাইকেল বুলিয়ে কৈছোঁ আৰু মানে ইমানো ভাল নহয় আৰু মানে ভালেই আৰু হিউজ কোম্পানী হয়, নন গিয়াৰেবল চাইকেল। তো বলক চাইকেলখন অকণমান চাওঁ, ৰিভিউ কৰোঁ, আপোনালোককো দেখাম। আৰু এইটো নন গিয়াৰ হয় বা ডিছ আছে, হেভি হয়, ব্ৰেক য'তে মাৰি দিয়ে ৰৈ যায় আৰু। বাকী টিউবটো এইটো 29 ইঞ্চি হয়, দেখিছে 29.240 হয়। বাকী যিমান এতিয়ালৈকে চলাইছোঁ বাকী ভালেই লাগিছে। তো ডিছ আছে ফৰ্মেট। ছেকেণ্ড থিংছ, ইয়াতে এইটো ছিটটো আপোনাৰ আপ ডাউন কৰিব পাৰে, ওপৰলৈ নিব পাৰে, তললৈ নিব পাৰে, বিশেষ বেয়া নহয়। তো হেণ্ডেল বাৰ ষ্ট্ৰং হয়। তো ঠিকে আছে বৰ্তমানলৈকে। কি হয় চাব লাগিব আৰু। ছেকেণ্ড থিংছ আছে, আগফালেও ডিছ আছে, আপোনাৰ ডিছ ব্ৰেক আছে। তো ষ্ট্ৰঙে হয়। কোম্পানীটো হৈছে হিউজ কোম্পানী। এই হিউজ কোম্পানী আপোনালোকে নেটত চালেও পাব। আৰু আগফালৰ মোৰ এটা ভাল লাগিছে, ইয়াত কিন্তু বহুত কমফৰ্টেবল হয়। এইটো খুব সোমাই যায় আৰু মানে। গাইজ, ভিডিঅ'টো চাই কেনেকুৱা লাগিলে কমেণ্ট কৰি জনাব। আৰু চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব। আৰু লাইক কমেণ্ট কৰি জনাব।